আমাৰ গাড়ী আহি গ'ল ময়ো লেঙেৰাই লেঙেৰাই আহিছোঁ গাড়ীখন চাবলৈ ইমানখিনি কৰাৰ পাছত বেয়াও লাগে দিয়কচোন যাব নাপালে নহয় জানো মোক মিছ কৰিবানে নাই এতিয়া 9টাই বাজিব হ'ল ৰাতিপুৱাৰ পৰা বিৰাট দপদপীয়া বৰষুণ দি আছিল আসলতে সেইবাবে অলপ দেৰি হ'ল গাড়ীৰ ড্ৰাইভাৰজনৰো আহিবলৈ অলপ দেৰি হ'ল আৰু আমিও সাজু হৈছোঁ যদিও মই যাব নোৱাৰিম কাৰণ কালি দৌৰাদৌৰিকৈ ৰাতি বান সাহায্য বস্তুবোৰ পেকিং কৰি থাকোঁতে মই ভাঙা ভৰিখনত আকৌ অলপ দুখ পালোঁ যদিও মই যাব নোৱাৰোঁ তথাপিও আপোনালোকক মই দেখাম গুলশনে মোৰ কাৰণে ভিডিঅ' লৈ আহিবি দেই ভিডিঅ' কৰিম আৰু আছে আমাৰ কেমেৰামেন আছে হয় নাই চুমু লৈ আহিবি তাৰপিছত সিহঁতে মোৰ কাৰণে ভিডিঅ' লৈ আহিব ফটো লৈ আহিব আপোনালোকক মই দেখাম মোৰ ইউটিউবৰ যিসকল দৰ্শক আছে মোৰ ফেচবুক পেজৰ যিসকল দৰ্শক আছে আপোনালোক সকলোকে মই দেখাম যদিও মই যাব নোৱাৰিম মোৰ ভৰিখন অকণমান ফ্ৰেকচাৰ হৈছে গতিকে মই যদিও যাব নোৱাৰিম সিহঁত যাব আচলতে বহুত বেয়াও লাগিছে ইমানখিনি কৰি মেলি যেতিয়া যাব নোৱাৰি অলপ বেয়াও লাগিব নহয় ন তথাপি উপায় নাই যি হওক ৰাইজৰ বস্তু ৰাইজৰ ওচৰলৈ পালেই হ'ল গতিকে সাজু হৈ গ'ল গাড়ী ওৰাঙৰ পৰা বান সাহায্যৰ বস্তুবোৰ লৈ আমাৰ 3জন ইউটিউবাৰে গতি কৰিছে কলাই গাঁৱত তেওঁলোকে বান সাহায্য দিব আৰু গুৱাহাটীৰ পৰা আহি আছে ৰূপম দা গতিকে ৰূপম দাক তেওঁলোকে হয়তো মংগলদৈত লগ ধৰিব গতিকে আহকচোন আমি চাওঁ তেওঁলোকে কেনেদৰে যায় কেনেদৰে বান সাহায্য দিয়ে আমাৰ ইউটিউবাৰৰ দলটোৱে গৈ কলাই গাঁৱৰ গেৰুৱা গাঁও পালে আৰু এতিয়া তেওঁলোকে বান সাহায্যৰ বস্তুবোৰ এটা এটাকৈ নমাই আছে আমাৰ ইউটিউবাৰৰ দলটো যিখন গাঁৱত সাহায্য দিম বুলি গৈছে সেই গাঁওখন এতিয়াও পানীত ডুবি আছে গতিকে তেওঁলোকেও এনেদৰে ভেলত উঠি যাব লাগিব আমাৰ ইয়া তাতে ভেলত নি থকা হৈছে বস্তুখিনি আৰু খুব আসলে ইয়াত বিপদসংকুল যে এটা যাত্ৰা আছে কলৰ ভেৰেদি পাৰ কৰি থকা হৈছে আৰু আমি এফাল দিয়ে যাব লাগিব সিপাৰলৈ যাব লাগিব বান বিধ্বস্ত মানুহখিনি সিপাৰে আছে বেছিকৈ সিপাৰে ক্ষতি হৈছে আচলতে হেলেৰে পাৰ হৈ আহি ৰূপম দা আৰু লক্ষ্যই এতিয়া বানাক্ৰান্তসকলক সাহায্য দি আছে বানাক্ৰান্তসকলক সাহায্যৰ টোপোলা আগবঢ়োৱাৰ উপৰিও আমি দুটাকৈ পৰিয়াল যি দুটা পৰিয়ালৰ ঘৰ মাটি বানে সকলো কাঢ়ি লৈ গ'ল সেই দুটা পৰিয়ালক আমি আমাৰ সাধ্য অনুসৰি 1000 টকাকৈ আগবঢ়ালোঁ এনেদৰে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আমি বানাক্ৰান্তসকলক কিছু সহায় কৰিবলৈ সক্ষম হ'লোঁ সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ আমি ইউটিউব জগতত একেবাৰে নতুনকৈ অহা ইউটিউবাৰ গতিকে আপোনালোকৰ আশীৰ্বাদ সহায় সহযোগিতা অবিহনে আমি এনেধৰণৰ কাম কৰাটো সম্ভৱপৰ কথা নাছিলে আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তৰুণ ডেকা ছাৰলৈ কলাই গাঁৱৰ তেওঁ সাংস্কৃতিক কৰ্মী সমাজকৰ্মী তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যথেষ্টখিনি সহায় কৰিছে আমাক লগতে মই যোৱাটো ভিডিঅ'ত ক'বলৈ পাহৰি গ'লোঁ পলদাৰ নাম পলদালৈও ধন্যবাদ আৰু লগতে যিসকলে আমাক সহায় কৰিছে সকলোলৈ ধন্যবাদ আমি এনেধৰণৰ আৰু কাম কৰিম আপোনালোকে আমাক সহায় কৰিব লাগিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ